টেষ্ট কৰি চাওঁ কেনে লাগে। মজা না, টেষ্টটো ভাল লাগছে, বেছি টেঙা নহয় কিন্তু মজা। তো এয়া চাওক ডাল ভৰি ভৰি পুৰা একদম লমালম লাগি আছে বগৰী। এয়া চাওক বগৰী, চাওক চাওক কি ধুনীয়া ধুনীয়া। আৰু থোৱাত চাওঁ কিমান আছে। তো মোৰো অলপমান হৈ গ'ল জমা। তো এয়া চাওক অভাৰ চাইজৰ কি ডাঙৰ ডাঙৰ বগৰী। চাওক চাওক মুখৰ মানে বগৰীটো এনেকুৱা এটা বস্তু, মানে বস্তু নহয়, খোৱা বস্তু। আচ্ছা, हमको सिखा रिया है। তো মানুহে কয় বগৰীটো বোলে সৰস্বতী পূজা পিছত খাব লাগে, যোৱাৰ পিছত খাব লাগে। তো আমি সেইটো আৰু সৰস্বতী পূজাত আমি ইমান মানি ৰাখিও আমাৰ মেইন বস্তু আৰু বগৰী খাব লাগে। তো ৰাহুল ভাইও আহিছে, তো বলক বগৰী আনিবলৈ মানে এখন বেলেগ পথাৰলৈ আজি গৈছোঁ। তো হেল্ল' নমস্তে বন্ধুসকল। এইখন হাত বামৰ এনেকৈ কিয় উঠিছে মানে ভিডিঅ'ত এনেকৈ নকতে উঠে, অলপমান দেৰিকৈ উঠে। তো হেল্ল' নমস্তে বন্ধুসকল, ৱেলকাম টু মাই চৰি মানে তো হেল্ল' নমস্তে বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পলিথিন চলিথিন পূৰা একদম লৈ ল'লোঁ পূৰা বঢ়িয়া কৰি। তো এক পলিথিন বালি আৰু হ'ল আৰু। তো আমাৰ খাচ মানুহ আহি গ'ল ৰাহুল ভাই। তো ৰাহুল ভাই কোনখিনি জেগাত বেছি ভাল বগৰী আছে? বেঙৰা। তো বলক বেঙৰ লৈ। তো এই বিশাল বাৰীৰ মাজে মাজে যাই আছোঁ আমি, একেবাৰে এই বাঁহৰ তলে তলে এনেকৈ হালি চালি যাই আছোঁ। তো চাওক কেনে ডেঞ্জাৰাছ জেগাৰ পৰা যাই আছোঁ আমি। তো আমাৰ ৰাহুল ভাই টাৰজান বনি যাব এতিয়া, চাই থাকক। मरना तेरे को डर नहीं लगता? টাৰজান বনিবলৈ ইচ্ছা আছে। তো বাল্লে বাল্লে তো হৈ গ'লোঁ পাৰ। তো চাওক ক'ৰ পৰা আহিলোঁ আমি। তো এতিয়া পালোঁ মুকাল পাথাৰ। ইয়াৰ পৰা আৰু মোটামুটি এই একদম দূৰৰ পাথাৰ এখন আছে, সেইখনৰ নাম কি আছিল ৰাহুল? বেঙৰা। তো তাৰ পৰা বগৰী আনিম বুলি ভাবিছোঁ। পূৰা একদম দূৰ মানে শ্মশান এখন, একচুৱেলি এইখন পাথাৰো মানে খেতিও কৰে, শ্মশানো আছে। তো তাত মানে বুম মানে বগৰী গছ আছে, ভূতে চুতে নধৰিলে হ'ল। পূৰা একদম ইয়াৰ পৰা যাওঁ। আৰু এইখন হ'ল গাহৰি ফাৰ্মখন, য'ত মই ভিডিঅ' বনাওঁ। আৰু এতিয়া ৰাহুল ভাই মই যাত্ৰা আৰম্ভ কৰি দিলোঁ। কি যাত্ৰা আৰম্ভ। বেলেগৰ বগৰী পালিতো ৰাহুল কায়ো গালি চালি দিলে। তো কাৰো বগৰী নাপাৰোঁ, পাথাৰত থকা মানে ভাল পকা বগৰী দেখিলে আৰু থহা ভৰাই লৈ যাম পূৰা একদম। ৰাহুল ভাইৰ মই পূৰা একদম ভাল হৈ ৰাহুল, তই বগৰী কেইটা কি কৰিব লাগিছে? আচাৰ চেকেলে খাবি? খাম আচাৰ কৰি। কি এতিয়া পুখুৰী পাতি এতিয়া ডাইৰেকশ্যন চেঞ্জ কৰি ল'লোঁ। এতিয়া এই চাইডে যাম। তো এই চাইডে মানে সেনেকৈ তাত বগৰী আছে, তালৈ যাম। তো মানে কি তই দে। ইউটিউবত কিছুমান মিউজিক লগাবলৈ ইচ্ছা যায়, মানে কি যিমান ভিডিঅ'ত মানে ভাল মিউজিক লগাবলৈ চেষ্টা কৰোঁ, চব কপিৰাইটে মাৰি দিয়ে আজিকালি। মানে সেইভাৱে ক্লেম আহি থাকে, মানে কপিৰাইট ক্লেম আহি থাকে, ষ্ট্ৰাইক নামাৰে। আৰু ষ্ট্ৰাইক আৰু ক্লেম যদি মানে তাৰে মাজত পাৰ্থক্যটো বহুতে জানে। তো জানে আৰু যিসকলে মানে কি নাজানে ক্লেম আৰু কপিৰাইট ষ্ট্ৰাইক মানে কি, তো ইউটিউবত চাৰ্চ কৰি দিলে বঢ়িয়াকৈ পাই যাব। A few moments later. তই ৰ ক'ত যাবি বহুত ভাল লাগছে, বহুত জেগা আহিলোঁ। তাৰে পৰা আহিছোঁ, অলপ এই আলিটোতে অলপ বহিলোঁ। অ' ৰাহুল ভাই তই বহি থাক, মই তো গাড়ী বগৰী আনিব যাওঁ। তই থাক মই তো গাড়ী বগৰী আনিব যাওঁ। তো গাইজ সন্মুখতে সেইকেইডাল বগৰী গাছ দেখিছে। তো তাৰ পৰা আমি বগৰী পাৰিম। আৰু ৰাহুলেও মানে পিছে আহিছে আৰু। তো শিল আছে না কিবা পাৰবাক লগি? কি ক? তো ট্ৰাই কৰতেহে বগৰী খানে গেলে বগৰী হিন্দীত কি কয় জানা না? বেৰ। তো এটা পালোঁ, সৰি আছিল। সেইটো টেষ্ট কৰি চাওঁ কেনে লাগে। এইটো কি ধুনীয়া ৰঙা কালাৰ পালোঁ। তই নাচ কিয় চা,
এটা সি মোৰ ভিডিঅ' বনোৱা কাইদাত সি বগৰী বটলি আছে বগৰী তো ৰাহুলৰ মই এটা টেষ্ট কৰি চাওঁ কেনে লাগে মজা না টেষ্টটো ভাল লাগছে বেছি টেঙা নহয় কিন্তু মজা তো এতিয়া বগৰী পাৰোঁ আৰু থোৱাত ভৰাওঁ পকা এটা অলপমান ভাল লাগে কাঁচা সেউজীয়া এটা অলপমান টেঙাটো বেছি মজা আছে বগৰী মানে 5টামান বটলিছোঁ বেছি বটলা নাই তো এয়া চাওক কি জেগাই দিয়ে আমি ইয়াৰ বগৰী বিচাৰি আহি আছোঁ আজি বগৰীৰ সন্ধানত আৰু ক'ত আছে এই গাছ বগৰী নাপালে তোক আজি ডিমা শিক্ষা তো এয়া চাওক ডাল ভৰি ভৰি পূৰা একদম লমালম লাগি আছে বগৰী এয়া চাওক বগৰী 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 মাথো বগৰী আমাৰ ৰাহুলে অলপমান SUV মানে টাৰ্জান টাইপ সি পূৰা জহতে গৈছে ৰাহুলে ক'ত গেলি তই বগৰীৰ তলখিনি চাওক পূৰা একদম আন্ধাৰ পূৰা ছায়া কি মজা জেগা কি ঠাণ্ডা গৰমত এইখিনি জেগাত জিৰবা মজা হ'ব দে ৰাহুল ৰেডি ষ্টেডি গো পূৰা জাকৰি দি দে 1 2 3 নহ'ল লাগ জোৰত দি এইটো ঠানি জাকৰো এইটো ঠানিত এইটো সৰুটো এইটো অমলি থাকাটো এইটো জাকৰো কাটা থাকো চাবি কাটা থাকো কিন্তু ফুটবো কাটা আছে তাতে কাম নাই ইয়াৰ দিগদাৰ দিয়কচোন গাইছ A few moments later. তো এইখিনি জেগাক মানে কি টাটা বাই বাই দি এতিয়া মানে এই দূৰত দেখিছে না সেই তালৈকে যাম এই দূৰত দেখিছে এই তালৈকে যাম তো এইখিনি জেগা টাটা বাই বাই এতিয়া থাম্বনেলৰ কাৰণে দুটামান ফটো উঠি লওঁ কাৰণ থাম্বনেল বনাবলৈ আমি ফটো উঠিবলৈ পাহৰি যাওঁ ভিডিঅ' বনাত ঠাণ্ডাত তো কেইটামান ফটো উঠি লওঁ আৰু এইখিনি জেগা মানে কি টাটা বাই বাই তো মেটেকাৰ ওপৰত এনেকৈ খোজকাঢ়ি যাইছোঁ তো এইখিনি জেগাত মানে কি এইখিনি জেগাত মানে পানীৰ সময়ত মানে এইখিনি জেগাত পানী হয় তো পানী এতিয়াতো নাই শুকাই গৈছে তো মেটেকাবোৰৰ মানে দূৰৰ পৰা নদীৰ পৰা মেটেকা মানে পানী হ'লে ইয়ালৈ ভাহি আহে তো মেটেকাবোৰ মৰি ইয়াত শুকাই গৈছে সেইবাবে ঢেৰ চাৰা মেটেকাই একেবাৰে তো ইমান কম সময়ৰ ভিতৰত আমি কিমান বগৰী কালেক্ট কৰিলোঁ চাওক চাওক কি ধুনীয়া ধুনীয়া আৰু থোৱাত চাওঁ কিমান আছে তো মোৰো অলপমান হৈ গ'ল জমা তো এয়া চাওক অভাৰ ষ্টেজৰ কি ডাঙৰ ডাঙৰ বগৰী চাওক চাওক মুখৰ পানী পৰি আছে নেকি মইতো গাছত থওঁ আৰু নিজে নিজে চিঙি থাকিম তোক নিদিওঁ সেনে নকৰবি লাগেতো ওপৰত উঠি পাৰি দি তাৰপিছত একেলগে বটলি মই নবটলোঁ তোৰ পাৰা হোৱাৰ পিছত 2 একেলগে বাটলিম ৰাহুল 5 টকা দিম তোৰখিনিও মোকে দিয়া হা তো ৰাহুলৰ ইমানখান বগৰী হৈ গ'ল মানে ৰ'ব মই কোৱালিটিটো অলপ ভাল কৰোঁ তো ৰাহুল ভাইৰ মানে বগৰী ইমানখান চাওক আৰু মোৰ এইখিনি ঐ চুৰ কি কৰছা আমাক মানে এইখিনি দি মন নভৰে আমি আৰু অলপ বিচাৰোঁ তো আৰু বগৰীৰ সন্ধানত মানে এইখিনি নহয় আৰু অলপ বেছিকৈ বগৰী বিচাৰিছোঁ তো চাই থাকক আমাৰ ৰাহুল ভাই বোলে কিবা ক'ব দে ৰাহুল ক বগৰী কোনে কোনে ভাল পায় কমেণ্ট কৰিব কি কমেণ্ট কৰিব দিছা বগৰী তো গাইছ বগৰী কোনে কোনে চেকলাই খাই ভাল পায় না আচাৰ ভাল পায় কি ভাল বগৰী কেনেকৈ খাই ভাল পায় কমেণ্ট কৰক কমেণ্ট মি পূৰা একদম দাঙিব নোৱাৰা ওজন হৈ গ'ল থোৱা ফুল হৈ গ'ল তাৰপিছত পকেটত ভৰাই লৈছোঁ এনেকৈ আৰু ইয়াত চাব এনেকৈ ধুনীয়া কৰি হাতেৰে ছিঙি থাকিব পাৰি কিমান ওচৰৰ পৰা আছে পাৰিব কাৰণে কষ্ট কৰিব নালাগে পাপ্পাৰে পূৰা ভাগাত ধৰি গৈছে না ৰাহুল তো এয়া চাওক বগৰীত থোৱাই দিয়ে দেখুৱাইছোঁ উপায় নাই আলু খেতি কি ধুনীয়া কৰি আলুবিলাক পুতিছে না আলু কেইমাহমান পিছত এনে তুলিব পৰা হয় ৰাহুল পুতাৰ লগে লগে চৈতৰ মাহত হ'ব না 14 মাহলৈকে তো গাইছ এতিয়া মানে কি ঘৰলৈ যাওঁ বগৰী একদম বহুত হৈ গ'ল ভাগৰো বহুত লাগিছে পানী চানীও মানে পিয়া লাগিছে বহুত টাইম পানী খোৱা নাই তো এতিয়া ৰাহুল ভাই আৰু মই ঘৰলৈ যাইছোঁ জহাইদি মানে পাথাৰেদি আহিছিলোঁ হয়দি যাওঁ মানে ৰাস্তাইদি যাবলৈ ভাল নালাগে মানে বগৰী দেখিলে মানুহবিলাকে খুজি থাকে মোকো দিছোঁ মানে কষ্ট কৰি নিজে পাৰোঁ আৰু বেলেগক দিব নোৱাৰি না সেনেকৈ তো সেইবাবে ৰাহুল আৰু মই আৰু ঘৰলৈ গৈছোঁ এদিন কিমান খায় কা হ'ব বাহ ৰাহুল কোনোবাই খাব নেকি গাইছ কি সোৱাদ লগা বগৰী Oh God! एक बार दिला दे। মোটামুটি গাইজ যেতিয়া 1:30 বাজিছে আৰু চেম জেগাখিনি পাই আহিলোঁ মানে যিখিনি জেগাইদি আমি গৈছিলোঁ তো ৰাহুলে মাকক ফোন কৰি ক'লে ইয়াৰ মাকক মানে ঘৰৰ ফোন কৰিছিল ইমান দেৰিলৈ কি কৰিছা তো ঘৰলৈ যাইছোঁ এতিয়া ঘৰ পাই গ'লোঁ এতিয়া ৰাহুল ভাইক বাটক লৈ অলপ আগে থওঁ সি একলাই যাব মানে ভাল নাপায় চ' আমাৰ ছাগালটো এটা বগৰী খাবা দেই খাই ল এই কেনেকৈ চাৱাই দে বাই বাই তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু লগতে আমাৰ চেনেলত যদি নতুন আহিছে চেনেল ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানে এতিয়া মানে কি ঠাণ্ডা লাগিছে কম্বলখন ধুনীয়াকৈ পুৰি একেবাৰে ভিডিঅ' শেষ বাই বাই দাদা ঠাণ্ডাত আপুনিও আৰামছে বাগাত দি থাকক ময়ো বাগাত দি থাকোঁ তো ভিডিঅ' শেষ খতম